আৰু আজি যোৱাকালিয়ে আমি আলোচনা কৰিছিলোঁ গুৱাহাটীত আৰু আজি তেখেতে ইয়াত CITত লাঞ্চ কৰিলে। তো বিশেষকৈ ছিকিমটো ভাৰতবৰ্ষত বহুতখিনি বিষয়ত এতিয়া আগবাঢ়িছে, যদিও এখন ক্ষুদ্ৰ ৰাজ্য। তেখেতসকলে বহুত দিশত ভাৰতবৰ্ষৰ বিভিন্ন ইণ্ডেক্স যিটো আছে সেই ইণ্ডেক্সত নাম্বাৰ 1 দখল কৰি আছে। আৰু বিশেষকৈ এতিয়া টুৰিজিমত ছিকিম বহুত আগত আছে, অৰ্গেনিক যিটো ফাৰ্মিং ইয়াত ছিকিম আগত আছে, গুড গভৰ্নেন্স যিটো আছে ইয়াত ছিকিম আগত আছে। আৰু কিছুমান কোঅপাৰেটিভ ছ'চাইটিৰ দ্বাৰা মিল্ক প্ৰডাকশ্যন, মিট প্ৰডাকশ্যন সেইবিলাকো ছিকিমে এতিয়া কৰি আছে। অৰ্কিড এণ্ড স্পাইচেছ ইয়াতো বহুত আগত আছে। তো এইবিলাক কথা আৰু টি যিটো অৰ্গেনিক টি আছে তাত ছিকিমে লিড লৈ আছে। তো এইবিলাক আমাৰ বড়োলেণ্ডতো হ'ব পাৰে। আমি এতিয়া লাহে লাহেকৈ যিটো আছে ইকনমিটো বেছি ফ'কাছ কৰি আছোঁ আৰু সেইকাৰণে আমি তেখেতৰ লগত কিছুমান এগ্ৰিমেণ্ট কৰিবলৈ গৈ আছোঁ আৰু অতি শীঘ্ৰে আমাৰ এটা টীম ছিকিমলৈ যাব আৰু তেখেতসকলৰ ইণ্ডাষ্ট্ৰী, অৰ্গেনিক ফাৰ্মিং আৰু ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী বহুত আগবাঢ়ি আছে, সেইবিলাক ভিজিট কৰিব আৰু ইয়াৰ পিছত সেই কোম্পানীবিলাকৰ লগত এটা আলোচনা হ'ব আৰু তেখেতসকলে বড়োলেণ্ডতো আহি তেনেকুৱা ইণ্ডাষ্ট্ৰীবিলাক ষ্টাব্লিছ কৰিব।